নিৰামিষ ভাতৰ লগত যদি ধুনীয়া এখন টেষ্টি চাটনি খাবলৈ পাওঁ তেতিয়াহ'লে আৰু ভাত কেইটামান বেছিকৈ যায় নহয় জানো। আৰু সেইকাৰণে আজি একদম মুখত তৃপ্তি লগা ধুনীয়া এখন চাটনি বনাওঁ বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে প্ৰথমতে ঘৰতে থকা মান ধনিয়া কেইখিলামান ছিঙি লওঁ বোলো। এয়া দেখিছেনে, মান ধনিয়া অকণমান সৰহকৈ ছিঙি লৈছোঁ, যিহেতু ঘৰত বহুতখিনি এবাৰ মানে মান ধনিয়া হৈছে। আৰু লগতে মচুন্দৰী পাত কেইখিলামানো ছিঙি ল'লোঁ। আৰু ইয়াত পিছে মই পদিনা কেইখিলামানো দিছোঁ দেই। পদিনা দিলে মানে আৰু ধুনীয়া লাগে মানে চাটনিকণ খাই, সেইকাৰণে। আৰু এইফালে দেখিছেনে, মই ইয়াত লৈ লৈছোঁ আদা, নহৰু, আম আদা বুলি ক'লে হয়তো বহুতে চিনি নাপাবও পাৰে। আম আদাটো মানে একেবাৰে আমৰ দৰে ফ্লেভাৰ আহে আৰু চাটনি দিলে খাই বিৰাটেই বেছি ভাল লাগে। তাৰপাছত লৈছোঁ বিলাহী দুটামান আৰু কেঁচা জলকীয়া আৰু ভজা বাদাম। ইয়াত যদি ভজা বাদাম কেইটামান দিয়া হয় ন, চাটনিকণ যে সঁচাকৈ কৈছোঁ বহুত বেছিয়ে ভাল লাগে। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাওক। আপোনালোকে যদি ট্ৰাই কৰি চোৱা নাই তেতিয়াহ'লে এবাৰ খাই চাওক, আৰু বাৰে বাৰে আপোনালোকে মানে বনাই খাবলৈ মন যাবই। মই মানে সেইটো মানে গেৰেণ্টি দি ক'ব পাৰিমেই। আৰু এয়া দেখিছেনে, গোটেইখিনি বস্তু ধুনীয়াকৈ লৈ লৈছোঁ আৰু এতিয়া মিক্সাৰত ধুনীয়াকৈ পিচি ল'ম। আৰু এয়া আমাৰ চাটনি হৈ গ'ল ৰেডি। এতিয়া ভাতৰ লগত খোৱাৰহে কথা। মই অকণমান নিমখটো হৈছেনে টেষ্ট কৰি চাইছিলোঁ, সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিছে। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব, কিয়নো মই মানে এই চাটনিকণ খাই বিৰাট বেছি ভাল পাওঁ। আৰু আমাৰ ঘৰত মানে মই যেতিয়াই এই চাটনিকণ বনাওঁ তেতিয়া মানে আমি সৰহকৈ লৈ খাওঁ, একেবাৰতে শেষ কৰি দিওঁ, কিয়নো চাটনিকণ ইমানেই টেষ্টি হয় মানে কি ক'ম আৰু। বাকী আপোনালোকেও ট্ৰাই কৰি চাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।